নমস্কাৰ বন্ধুসকল, জব.আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চালে অতি দুখজনক ভিডিঅ'। এই দুখ কেৱল সেইসকলে বুজি পাব যিসকলে ৰাতিপুৱা 4 বজাত বিচনাৰ পৰা উঠি ফিল্ডত গৈ কষ্ট কৰি থাকে। অতি দুখজনক ভিডিঅ'। আমি এতিয়া মেইন কথালৈ আহোঁ বন্ধুসকল। এই যে এতিয়া ইণ্টাৰভিউ হৈ আছে বিভিন্ন জেগাত, প্ৰায়বোৰ জেগাতে এতিয়া য'ত ইণ্টাৰভিউ হৈ আছে, বৰষুণৰ বতৰ, বৰষুণ দি আছে, ফিল্ডবোৰ বোকাৰে ভৰি পৰিছে। এতিয়া মেইন কথাটো হৈছে বন্ধুসকল, এই বৰষুণ দি থকাৰ কাৰণে ইণ্টাৰভিউ কিবা সালসলনি হোৱা কিবা চান্স আছে নেকি? বন্ধুসকল, মই প্ৰথমেই কৈ দিছোঁ, এনেকুৱা কোনো চান্স নাই যে ইণ্টাৰভিউ পিছুৱাই দিব, তেনেকুৱা কোনো কথা নাই। আপোনালোকে মনত সেইবোৰ কথা নানিব। আপোনালোকে যেনেকৈ হ'লেও, ৰ'দ হ'লেও, বৰষুণ হ'লেও, বোকা হ'লেও আপোনালোকে ইণ্টাৰভিউ দিবই লাগিব। বৰষুণ দি থাকিলেও ইণ্টাৰভিউ দিবই লাগিব আপোনালোকে। সেইবাবে আপোনালোকৰ মনত এই এনেকুৱা ধৰণৰ কথা আনি নিজকে অলপ হেৰি কৰিব নালাগে। বুজি পাইছে আপোনালোকে? তো আপোনালোকে ইণ্টাৰভিউ কাৰণে প্ৰিপাৰেশ্যন হ'ব লাগে। যিসকলে দিলে তেওঁলোকৰ কাৰণেতো নহয় বাৰু, যিসকলে দিবলৈ এতিয়াও বাকী আছে তেওঁলোকৰ কাৰণে বনোৱা আছে ভিডিঅ'টো। আপোনালোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন হৈ যাওক। ইণ্টাৰভিউ দিবই লাগিব, বতৰ লাগিলে যেনেকুৱাই হওক। এতিয়া কথা হৈছে বন্ধুসকল, এইকেইদিন যে বৰষুণ দি আছিলে, ইণ্টাৰভিউ হৈ আছিলে, ল'ৰাসকলে কেনেকুৱা পাৰফৰ্মেঞ্চ, মই সেই বিষয়ে ক'ব বিচাৰিছোঁ। মই নিজেই গৈ চাইও আহিছোঁ আৰু মই নিজৰ বন্ধু যিসকলে ইণ্টাৰভিউ দিলে তেওঁলোকৰ পৰাও খবৰ লৈছোঁ। বন্ধুসকল, এদিনত প্ৰায় 700-800 ল'ৰা ছোৱালী মাতিছে, কিছুমান জেগাত 1000-1200 মাতিছে। মই যি জেগালৈ গৈছিলোঁ, প্ৰায় নামটো ক'ব বিচৰা নাই মই কোনটো জেগাত গৈছিলোঁ, তাত প্ৰায় 700 পৰা 800 ল'ৰা ছোৱালী দিনত মাতে। আৰু আপোনাৰ প্ৰায় 700ৰ ভিতৰত এই যোৱাকালি আৰু পৰহি প্ৰায় 200 ওচৰা-ওচৰি, 150ৰ পৰা 200 ভিতৰত ল'ৰা ছোৱালী পাছ কৰিছে। 150ৰ পৰা 200 ভিতৰত কেণ্ডিডেট পাছ কৰিছে। আৰু নাম্বাৰ বেছি উঠাব পৰা নাই বন্ধুসকল, এইটোৱে বেয়া লাগিছে, অলপ দুখো লাগিছে। ভাল ল'ৰাসকলেও নাম্বাৰ উঠাব পৰা নাই। দৌৰটো পাছ কৰিছে, ভাল মাৰ্কছ উঠাব পৰা নাই দৌৰত। পিছত জাপতো মাৰ্কছ উঠাব পৰা নাই, কাৰণ যিটুকা জাপ মৰা জেগা সেইটুকাটো অলপ বোকা লিখীয়া হৈ গৈছে। সেইবাবে এক্সিলেণ্ট মাৰিব পৰা নাই। মোৰ বন্ধুসকলকো চাইছোঁ, তেওঁলোকে প্ৰেক্টিছত জাপত এক্সিলেণ্ট মাৰি থাকে, দৌৰতো ভাল টাইমত সোমাই থাকে, কিন্তু দৌৰটোত যেন তেন সোমাইছে যদিও জাপটোত এক্সিলেণ্ট মাৰিব পৰা নাই। কিন্তু বন্ধুসকল, আপোনালোকৰ কাৰণে ভাল দেখিছোঁ বতৰটো এতিয়া, আপোনালোকৰ কাৰণে ভালো হ'ব পাৰে।